নমস্কাৰ তো আজি মই আপোনালোকৰ কাৰণে এনেকা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ যিটো আপোনালোকে শুনাৰ পিছত একদম ফূৰ্তি আমি মজা আয়েগা না তো ভিডিঅ'টো হৈছে নিগনি কেনেকৈ মাৰিব পাৰে কিমান টকা লছ কৰি আছে মোৰ হেতু দেখাম আপোনালোকৰ ঘৰত বস্তু থৈ মেলি শান্তি পোৱা নাই নিগনিয়ে কাটি দিছে মোৰো তেনেকুৱা প্ৰব্লেম হৈ আছে তো আহক সবে মিলি প্ৰব্লেম এটাই সলভ কৰোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকুৱা নিগনিৰ পৰা বাচিব পাৰি পদ্ধতিটো আজি শিকি লওঁ এই মোৰ দোকান তো আজি যিটো মোৰ প্ৰব্লেমটো নিগনিয়ে কাটি দিছে তো এই চাওক মোৰ মাল থৈ মেলি শান্তি নাপাওঁ যিদিনা ওলাওঁ সেই তাৰ পিছদিনাই নিগনিয়ে কাটি পূৰা শেষ কৰি দিয়ে তো মই কাকো সুধিম যে নিগনিৰ কাৰণে কি যোগাৰ ৰেডি কৰিছে নিগনিৰ কাৰণে কি ৰেডি কৰা তো আমাৰ কাকু নিগনি মাৰাৰ কাৰণে চৰ্তাকল কিনি আনিছে তো সদায় মাল কটাৰ কাৰণে চৰ্তাকল পাতি নিগনি মাৰে ডেইলি পতা হয় নেকি তো এয়া নিগনিয়ে চব বস্তুবিলাক চব কাটি দিছে কাকু আমাৰ অঁতৰাই আছে বস্তুবিলাক তো নিগনিৰ সমস্যা সদায় আমাৰ হৈ থাকে তো এয়া চক ভাৰ্মি কম্প'ষ্ট আছে প্ৰায় 25 টকা পাৰ কিলো নিগনিয়ে কাটি সম্পূৰ্ণ শেষ কৰি পেলাইছে আৰু ইফালে দানা আছে দানাটো ডেইলিয়ে কাটে তাৰ কোনো কথাই ক'ব নোৱাৰি তো তাৰ কাৰণে আমি কি বস্তু ইউজ কৰোঁ সদায় কেনেকৈ নিগনি মাৰোঁ তো দেখাই আছোঁ আৰু এটা মেডিচিন মই আপোনালোকক দেখাম চক নিগনিয়ে চব কাটি সম্পূৰ্ণ মোৰ বহুত লছ কৰাই দিছে তো মই কেইদিনমান ধৰি এটা প্ৰডাক্ট ইউজ কৰি আছোঁ আৰু এনেকুৱা নিজৰ লোকেল যিবিলাক বুদ্ধি আছে এইবিলাক বুদ্ধি আমি লগাওঁ চৰ্তাকল পাতটো এটা ৰেড পেড আছে তো ৰেড পেডটো মই দেখাই দিছোঁ আপোনালোকক এইটো হৈছে ৰেড পেড তো এই ৰেড পেডটো আপোনালোকৰ ইউজ কৰিলে খুবেই লাভৱান হয় আৰু এইটো এটা আঠা হয় তো মই খুলি দেখাই দিছোঁ আপোনালোকক তো এইটো আমি সদায় ইউজ কৰোঁ তো এনেকৈ যিটো জেগালৈ নিগনি খোজকাঢ়ি থাকে আমি এনেকুৱা পাতি দিওঁ তো নিগনি ওপৰত দি খোজকাঢ়ি গ'লে ইয়াত আঠাটো লাগি যাব তো একবাৰ নিগনি লাগি গ'লে ইয়াত তাৰ শক্তি নহয় যে ইয়াৰ পৰা এৰি যাব লাগে তো এইটো ইউজ কৰিব পাৰে আৰু এটা মেডিচিন আছে মই আপোনালোকক দেখাই দিছোঁ এইটো ৰেটক্স ৰেড কিলাৰ তো এইটো আপোনালোকে ভুজিয়া টাইপৰ নিচিনা হয় ঘেঁহুৰ টুকুৰা আছে তো ইয়াৰ লগত মেডিচিন মিলোৱা আছে তো এইটো আপোনালোকক অলপকৈ যিটো জেগাতে নিগনি খোজকাঢ়ি থাকে বা যিটো জেগাত নিগনি থাকে সেইটো জেগাত অলপ দি থ'লে তো খাই মেলি নিগনি মৰে তো নিগনি য'ত খাব ত'তে নমৰে বাহিৰত গৈ মৰিব বাহিৰত গৈ মৰাৰ এটা কাৰণ হৈছে মানে কি এইটো খোৱাৰ লগে লগে পানী পিয়াহ লাগি যায় তো বাহিৰত গৈ মানে সি পানী খোৱাৰ পিছতে নিগনি মৰি যায় তো এয়াই হৈছে চবৰে সমস্যা তো এইবিলাক বস্তু আপোনালোকে ইউজ কৰিব পাৰে আৰু নিগনি সমস্যাৰ পৰা সমাধান পাব পাৰিব ধন্যবাদ